দৰ্শকসকল লৈ আহিছো এটা বিগ পলিটিক্যাল আপডেট। তেলেঙ্গানাৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা। তেলেঙ্গানাৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা। 2024 চনত তেলেঙ্গানাৰ নতুন মুখ্যমন্ত্ৰী কোন হ'ব জনাই আছো সবিশেষ। ৰেৱন্ত ৰেড্ডি হ'ব তেলেঙ্গানাৰ মুখ্যমন্ত্ৰী। দৰ্শকসকল জনাই আছো পৰৱৰ্তী খবৰটো। হিমন্ত বিশ্ব শৰ্মাৰ দৰে মিয়াৰো অধিকাৰ আছে অসমত। হিমন্ত বিশ্ব শৰ্মাৰ দৰে মিয়াৰো অধিকাৰ আছে এইখন অসমত। মিয়া মুছলমানক লৈ পুনৰ উত্তপ্ত ৰাজ্য। মিয়া মুছলমানক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে ৰাজ্য। হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিলে আমছুৱে আৰু হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিলে আমছুৱে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে গুৱাহাটীত থকাৰ 100% অধিকাৰ আছে মিয়াৰ আৰু লগতে কোৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ দৰে গুৱাহাটীত থকাৰ 100% অধিকাৰ আছে মিয়া মুছলমানৰ। হিমন্ত বিশ্বৰ দৰে আলী আহমেদও থাকিব গুৱাহাটীত। লগতে কোৱা হৈছে যে হিমন্ত বিশ্বৰ দৰে আলী আহমেদও থাকিব গুৱাহাটীত। হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকিক কেৰেপ নকৰে আমছুৱে আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকিক কেৰেপ নকৰে আমছুৱে। চব্জি বিক্ৰী কৰি ৰিক্সা চলাই বিপ্লৱ আনিব নালাগে। লগতে কোৱা হৈছে যে চব্জি বিক্ৰী কৰি ৰিক্সা চলাই বিপ্লৱ আনিব নালাগে। কলমৰ শক্তিৰে গুৱাহাটীত ন্যায় আৰম্ভ কৰক বিপ্লৱ। আৰু এই ভাষ্য হৈছে আমছুৰ সভাপতি ৰেজাউল কৰিমৰ। কলমৰ শক্তিৰে গুৱাহাটীত ন্যায় আৰম্ভ কৰক বিপ্লৱ। কামৰূপ মেট্ৰত আলী আহমেদ হওক DC SP। বিশেষকৈ কামৰূপ মেট্ৰত আলী আহমেদ হওক DC SP। হিমন্ত বিশ্ব শৰ্মাক আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ কটাক্ষ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই কটাক্ষ। কোৰাণত থকাৰ দৰেই মুছলমানক শিক্ষিত হৈ আলোকিত হোৱাৰ আহ্বান আৰু লগতে আহ্বান জনাইছে যে আমছুৰ সভাপতিয়ে কোৰাণত থকাৰ দৰেই মুছলমানক শিক্ষিত হৈ আলোকিত হোৱাৰ আহ্বান। মিয়া মুছলমানক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে ৰাজ্য। দৰ্শকসকল জনাই আছো শেষৰ খবৰটো। বেলেট পেপাৰত অনুষ্ঠিত হওক নিৰ্বাচন, কংগ্ৰেছৰ পৰাজয়ত সন্দেহ। বেলেট পেপাৰত অনুষ্ঠিত হওক নিৰ্বাচন জনাই আছো এটা পলিটিক্যাল আপডেট। এইবাৰৰ পৰা বেলট পেপাৰত অনুষ্ঠিত হওক নিৰ্বাচন। মানুহৰ মনত সন্দেহ ৰৈ গৈছে যে এইটো কেনেকৈ সম্ভৱ, বিশেষকৈ মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত। যদি সন্দেহেই আছে ইয়াক পৰিষ্কাৰ কৰক। এটা নিৰ্বাচন বেলেট পেপাৰত অনুষ্ঠিত কৰক। তিনিখন ৰাজ্যত বিজেপিৰ বিজয়ক প্ৰত্যাহ্বান সাংসদ সঞ্জয় ৰাউতৰ। বেলেট পেপাৰত অনুষ্ঠিত হওক নিৰ্বাচন।